নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোন প্ৰথমবাৰৰ বাবে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 6 আছামিজ 2 নম্বৰ পাৰ্টটো। এই 2 নম্বৰ পাৰ্টটো কি আছে? বুদ্ধিয়ক বীৰবল। ইয়াত এইটো এটা কাহিনী হয়, এইটো সাধু, এইটো ধুনীয়া সাধু হয় বুদ্ধিয়ক বীৰবল। এইটো তোমালোকে পঢ়িলে ধুনীয়াকৈ বুজি পাই যাবা, বাৰে বাৰে পঢ়িবা। এইটো এটা ধুনীয়া সাধু হয় আৰু ইয়াৰ যিকেইটা কুৱেশ্যন আছে তোমালোকে A to Z আজি এইটো ভিডিঅ'ত পাই যাবা। এইটো ভিডিঅ' তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। ইয়াতে 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্ৰকাশ কৰিছে? কোন কোন অংশ প্ৰকাশ কৰিছে তোমালোকে এইটো যদি ধুনীয়াকৈ সাধুটো পঢ়ি যোৱা আগতে পিছত তোমালোকে সাধুটোৰ বিষয়ে ক'ব পাৰিবা। আৰু ইয়াতে 2 নম্বৰ প্ৰশ্নটো কি কৈছে? বুদ্ধিয়ক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। ইয়াত তোমালোকে পাৰ্টটো পঢ়িবা তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা। এইটো কোনোবা এজনক সুধিলেও তোমালোকে পাৰ্টটোৰ বিষয়ে ক'ব পাৰিবা যেতিয়া তোমালোকে সম্পূৰ্ণ পাৰ্টটো পঢ়িবা। আৰু আজি এইটো ভিডিঅ'ত তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ পাই যাবা। আৰু তোমালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি দিয়া, ভিডিঅ'টো লাইক কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল এতিয়া বোলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কোৱা আৰু লিখা। ইয়াত ক নম্বৰ প্ৰশ্নটো আছে অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? আকবৰে। ইয়াত খ নম্বৰ প্ৰশ্নটো আছে ফেঁচা দুটাই কুৰলিয়াই থকা দেখি আকবৰে কি সুধিছিল? ইয়াত কি কৈছে উত্তৰটো চোৱা, ফেঁচা দুটাই কুৰলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে? ইয়াত গ নম্বৰ প্ৰশ্নটো আছে চোৱা, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰটো হ'ব আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে যে আপনা ফেঁচা দুখন অৰণ্যৰ ৰজা, সিহঁত দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ইয়াত গ নম্বৰ প্ৰশ্নটো আছে পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? ইয়াৰ উত্তৰটো হ'ব পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ইয়াৰ গ নম্বৰ প্ৰশ্নটো চোৱা, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰাজকন্যাৰ পিতাকে বৰ্তমান 40খনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? ইয়াত উত্তৰটো হ'ব কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খনমানহে আছিল আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্য পশু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব। তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈও অধিক দিব পাৰিব, সেইকাৰণে 2 মাহৰ সময় বিচাৰিছিল। ইয়াত দ্বিতীয় নম্বৰ প্ৰশ্নটো আছে অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? ইয়াত উত্তৰটো হ'ব এই কথাষাৰ চৰাই দুটাৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাইৰ মাত বুজি পায় বুলি ৰজাক কৈছিল। ইয়াত বৰ্গীয় নম্বৰ প্ৰশ্নটো চোৱা, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? বীৰবলে কোৱা কথাখিনি হাড়ে হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। এতিয়া জ নম্বৰ প্ৰশ্নটো চোৱা, আকবৰৰ শেষত বীৰবলক কি কথা কৈছিল? আকবৰে শেষত বীৰবলক ক'লে আমাৰ আজি অৰণ্যত ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহ মোৰ নাইকিয়া হ'ল। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, দলত আলোচনা কৰি উত্তৰ লিখা। ইয়াত তোমালোকে নিজে যেতিয়া পঢ়িবা তেতিয়া বুজিবা। আৰু এতিয়া মই প্ৰশ্নটো লিখি দিছোঁ, তোমালোকে লিখি লোৱা। ইয়াত প্ৰশ্নটো কি কৈছে, আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি পোৱা নাছিল তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল? উত্তৰটো হ'ল প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি নাপায়। দৰাচলতে বীৰবলে দেখিলে যে ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু পক্ষী নিশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী হৈ ৰূপান্তৰ হ'ব। সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ
এই কৌশলটোৰ প্ৰয়োগ কৰিছিল এইটোতো বুজি পালাই তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা উত্তৰটো এতিয়া খ নম্বৰ প্ৰশ্নটো কি কৈছে উপস্থিতি বুদ্ধিৰ বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিনে উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্যই সাধন কৰিব পাৰিল ইয়াত 6 নম্বৰ প্ৰশ্নটো কি কৈছিলে কোনে কাক কি কৈছিল ইয়াত ক নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব যেতিয়া চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু 2 মাহ অপেক্ষা কৰিলে 50খনতকৈ অধিক পশুপক্ষী নোহোৱা ৰজাই দিব পাৰিব বুলি কৈছে যেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰৰ বীৰবলক কৈছিল তোমালোকে এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কি কৈছে বাক্য ৰচনা কৰা ইয়াত মানে শুদ্ধ ইয়াত মানে পুৰা আখা নাই গোটেইখিনি আখা নাই ইয়াত এটা বাক্য লিখা আছে ইয়াত বাক্য ৰচনা কৰা ইয়াত কি কৈছে কথা চহকী মানিক এজন বৰ কথা চহকী মানুহ ইয়াত কি কৈছে আৰু এটা কি কথা চুবা বিৰলাই গড়ৰ কাম বন নকৰি গড়ে গড়ে কথা চুবাই ফুৰে কথা চুবা কথা শুন ডাঙৰৰ কথা শুনিব লাগে ইয়াত কি কৈছে আৰু এটা কথা ৰাখ